নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিফাইন ফ্ৰম আদাৰ্ছ। আৰু সদায় দৰে আজি আকৌ পৰম্পৰা প্ৰতিষ্ঠা অনুশাসন ৰক্ষা কৰি আকৌ আমি গৈ আছোঁ ইণ্টাৰ্ণশ্বিপ। এই এমাহ দিন এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আপোনালোকে। খোজকাঢ়ি আহে মানে কাম কাৰণে যাতা হো কাণ্ড হৈ যাতা এই চব গোটেই চক পেলাই ধৰি নাই আৰু এইফালে এতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন দিনাখন নাচিম বুলি পূৰা প্ৰেক্টিচ চলি আছে স্কুলতে। कर्म करने जाता है राजेश दा और कांड हो जाता है। ये फुल पास चुई दिছিলে না চুই চিলেছ ডাইৰেক্ট ছিঙিয়ে গ'ল। আৰু এইফালে আমাৰ পূৰা প্ৰসাদ বিতৰণি চলি আছে। বাইদেউ এগৰাকী আনিছিলে প্ৰসাদ খাই মেলি এইফালে আমি তাৰপিছত ক্লাছ কৰিবলৈ সোমাই গ'লোঁ। সেইটো ক্লাছ কৰি মেলি আকৌ বেলেগ এটা ক্লাছলৈ গুচি আহিলোঁ। আৰু এই সৰু সৰু কণ কণ মাইনাকেইটাক সিহঁতক বোলে ছবি আঁকিব দিব লাগে, সেইটো কাৰণে সিহঁতে বহুত ভালকৈ ছবি আঁকি আছে। আৰু এই ক্লাছৰুমটো বিশেষভাৱে ECC ষ্টুডেণ্টসকলৰ বাবে সজোৱা হৈছে। চাওকচোন কিমান ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে মনোযোগ দিব পৰাকৈ ক্লাছৰুমটো সজোৱা হৈছে, যাতে সিহঁতে মন দি পেলাই পঢ়িব পাৰে। চৰকাৰী বিদ্যালয়সমূহত এই ব্যৱস্থাটো বহুত ভাল আৰু সুন্দৰ পদক্ষেপ লৈছে। গুড তালি দিয়া তালি বজা ডাঙৰি কোৱা সবে তালি বজোৱা। ক্লাছ কৰি মেলি আকৌ বেগটো আহি গ'লোঁ আমি চাহ মিঠাই খাবলৈ। চাহ মিঠাই খোৱাৰ পিছত আকৌ আহি গ'লে মিড ডে মিলত আজি ডিম আছে, বুধবাৰে বোলে ডিম দিয়া হয়। আৰু এইফালে পূৰা টেঙা চেঙা চিপছ আনি পেলাই পূৰা খাই থকা খাই মেলি কৰি যিহেতু হজম কৰিব লাগিব, আৰু হজম কৰিবৰ কাৰণে এয়া প্ৰচেছ চলি আছে, হজম কৰা প্ৰচেছ।